4000 নালাগে মাত্ৰ দি দিম অফাৰ প্ৰাইজত। হেল্ল' এভৰিৱান, মোবাইল ডেষ্টিনি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ পছন্দ মতে নতুন সেল পেক আইফোনৰ পৰা আৰম্ভ কৰি নতুন সেল পেক এন্ড্ৰইড ফোন লৈকে দেন দামী ব্ৰেণ্ডৰ টপ মডেলৰ নতুন সেল পেক এন্ড্ৰইড ফোন এভেইলেবল পাই যাব। আপোনাৰ হাতত টকা নাই, একো টেনচন নাই, ইয়াতে পাব ৰিফাইনেন্সৰ সুবিধা। আপুনি যিকোনো স্থানৰ পৰা যিকোনো প্ৰান্তৰ পৰা সিভিল স্কোৰ ভাল থাকিলে জিৰ' ডাউন পেমেন্টত নতুন সেল পেক এন্ড্ৰইড লাভ কৰিব পাৰিব। ৰব আৰু আছে নতুন সেল পেক এন্ড্ৰইড ফোন অফাৰ প্ৰাইজত লৈ আহিছো। দুটা মডেল লৈ আহিছো। কিমান টকাত দি আছো ভিডিঅ' মাধ্যমৰ জৰিয়তে দেখুৱাই দি আছো কি মডেল। স্যামসাং A56, Vivo Y51 Pro, স্যামসাং A56 মার্কেট প্রাইস আছে 54,000 আছে। 54,000 নালাগে মাত্র দিন অফার প্রাইজত 30,000 টাকা। Vivo Y51 Pro সেল পেক মার্কেট প্রাইস আছে 30,000 টাকা। 30,000 টাকা নালাগে অফার প্রাইজত মাত্র দিন 25,000 টাকা। আপোনালোকে কি অপলম কৰি আছে? জলদি ভিজিট কৰক মোবাইল লিষ্টিং। মোবাইল লিষ্টিং অহাৰ আগতে মোবাইল লিষ্টিং ইনষ্টাগ্ৰাম পেজটো ফলো কৰিব আৰু 5জনক শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰি আহিলে নতুন সেল পেক এন্ড্ৰইড ফোন 10,000 ওপৰত ল'লে 500 টাকা ডিসকাউন্ট পাব আৰু 20,000 ওপৰত ল'লে 1000 টাকা ডিসকাউন্ট পাব। ইমানখিনি ভিডিঅ' চাই থকাৰ কাৰণে ধন্যবাদ।